हेलो एभ्रिवान स्वागतम जनाइছো মই অন্য এটা ভিডিঅ'লৈ আৰু এয়া হাঁহ কেইজনীক মই গা ধুই দি আছো আৰু এইখিনিতে আনিলে ইলিশ মাছ যেহেতু ইলিশ মাছৰ এতিয়া সিজন মাছখিনিত মই নিমখ হালধি সানি ললো আৰু ইলিশ মাছৰ আজি মই ভাতত দিয়া বনাম আৰু খুবেই টেষ্টি আৰু ইলিশ মাছখিনি এয়া সৰিয়হখিনি পিচি লৈছো তাতে নিমখ হালধি দি ললো আৰু এতিয়া মাছখিনিও তাতে দি দিলো কিন্তু কেঁচা মাছ আৰু তাতে লগতে মই কণীখিনিও দি দিলো মানে মাই দি আছে মই যেহেতু ভিডিঅ' কৰি আছো আৰু ওপৰত এয়া কেঁচা মিঠাতেল দি দিয়া হৈছে আৰু তাতে কেঁচা জলকীয়া কেইটামান কাটি দিম আৰু আপোনালোকে বেছিকৈ খালে বেছিকৈ জ্বলা দি দিব আমি যেটো কমকৈ খাও তেতিয়া কমকৈ দিম আৰু এতিয়া টিফিনটো আধা হোৱা ভাতৰ মাজত বহাই দিয়া হৈছে আৰু এয়া চাওকচোন গৰম ভাত যেটো ভাতখিনি বহুত গৰমে হৈ আছে চিটিটো খুলি দিয়াহে হৈছে গৰম ভাত ওপৰত উঠাই দিয়া হৈছে আৰু তাৰ পিছত ঢাকনিটো লগাই চিটিটো সম্পূৰ্ণকৈ আহিব দিম এয়া চিটিটো অলপ আহিলে হৈ গ'ল আৰু প্ৰেছাৰ কুকাৰৰ ভাপটো যোৱাৰ পিছত এয়া মাছখিনি উলিয়াই লম আৰু আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে চাওকচোন এয়া মাই উলিয়াই দিছে আৰু ইমানেই টেষ্টি হয় এইদৰে ভাতত দিয়া মাছ আপোনালোকে হয়তো কেতিয়াও খাই পোৱা নাই আৰু খাই পোৱা নাই যদি এবাৰ বনাই নিশ্চয় খাব আৰু গৰম আছে যেহেতু অলপ খুলিবলৈ দিগদাৰ হৈছে এয়া চাওকচোন একদম ধুনীয়াকৈ হৈ গৈছে আৰু একো মছলা পিয়াজ একো দিবই নালাগে নহলে মাছৰ এটা যেটো ইলিশ মাছৰ যেটো সোৱাদ যেটো গোন্ধ থাকে হেতু নোহোৱা হৈ যায় আৰু ইমানেই টেষ্টি হয় নহয় এইদৰে যদি ভাপত দি খায় আৰু পিছত বেলেগকৈ খাবলৈ ইচ্ছাই নকৰিব আৰু ইলিশ মাছৰ এতিয়া সিজন যেহেতু আৰু ঢেৰ ইলিশ মাছ ওলাইছে গতিকে আপোনালোকেও এইদৰে ট্ৰাই কৰি চাবচোন বহুত বেছি ভাল পাব খাবলৈ আৰু এয়া দুপৰীয়া ভাত আঞ্জা হৈ গ'ল এয়া সৰিয়হৰ সৈতে ভাপত দিয়া ইলিশ মাছ ৰঙালাও ফুলৰ পকৰা মাছ ভাজি আৰু অমিতাৰ সৈতে ইলিশ মাছৰ মূৰৰ ভাজি এখন আৰু লগত দুটা জলকীয়া আৰু এইপিনে চাওকচোন মই কাপোৰ এযোৰ ডিজাইন কৰি আছো মানে এপ্লিক লগাই আছো আৰু ভাত পানী খোৱা হ'ল যেহেতু সবৰে মই এতিয়া অলপমান সময় পাইছো এইখিনি সময়তে মই কাপোৰযোৰ ৰেডি কৰি আছো আৰু কাপোৰত লগোৱা এই আঠাটো মানে বহুত বেছি আঠা হয় আৰু হাতত লাগিলে একদম বেয়াকৈ লাগি ধৰে আৰু যোনে কৰি পাইছে তেওঁলোকে নিশ্চয় গম পাইছে সেইকাৰণে খুব সাৱধানে কৰিব লগা হয় আৰু আজি কাপোৰযোৰ ৰেডি হ'ল মানে এপ্লিকখিনি লগাই ৰেডি হ'ল আৰু চিলাই জোৰ গুঠি তাৰ পিছতহে আপোনালোকক একদম কমপ্লিট ৰেডি কৰি দেখুৱাম কেনেকুৱা লাগিছে কাপোৰযোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ